অসমত বহুতো মূল্যৱান গছ আছে আৰু সেই গছবিলাকৰ পৰা বহুতো ইণ্ডাষ্ট্ৰি গঢ়ি তুলিব পাৰি। হাজাৰ হাজাৰ ইণ্ডাষ্ট্ৰি হ'ব। অসমত বিভিন্ন ধৰণৰ মূল্যৱান গছ আছে। সেই মূল্যৱান গছবিলাক আমি গুৰুত্ব নিদিওঁ, মানে দিয়া নাই। নহ'লে ইয়াত বহুতো হাজাৰ হাজাৰ উদ্যোগ প্ৰতিষ্ঠা হ'ব। আৰু তেনেকুৱা এবিধ অৱহেলিত ফল অসমৰ, সেই অৱহেলিত ফলবিধৰ নাম হৈছে কঁঠাল। আৰু কঁঠালক ইংলিছত জেক ফ্ৰুট বুলি কোৱা হয়। কঁঠাল এনেকুৱা এটা উপকাৰিতা গুণ আছে, কঁঠালৰ পৰা বহুতো মানুহৰ দেহত উপকাৰিতা গুণ আছে। আৰু তাৰ উপৰি কঁঠালৰ পৰা দুটা ডাঙৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিব পাৰি। এটা ইণ্ডাষ্ট্ৰি হৈছে পাপৰৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিব পাৰি, আৰু এটা হৈছে চিপছ। এই সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা মানে ডাঙৰ মানুহ সকলোৱে খায় আজিকালি চিপছ। এই চিপছৰ ফেক্টৰী বা ইণ্ডাষ্ট্ৰি, আৰু এটা হৈছে পাপৰৰ ইণ্ডাষ্ট্ৰি। এই দুটা ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিব পাৰি। আপুনি ভাবি চাওক, আপোনালোকে অসমত কিমান মূল্যৱান এনেকুৱা ফল মূল আছে যিবিলাকৰ পৰা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি গঢ়ি তুলিব পাৰি আৰু অসমক স্বাৱলম্বিতাৰ পথত এখোজ আগবঢ়াই দিব পাৰি। মানে আমাৰ ল'ৰাবিলাকে বাহিৰত কাম নকৰাকৈ ইয়াতে অসমত টকা পইচা ঘটিব পাৰিব, যদি আমি সৰু সৰু ইণ্ডাষ্ট্ৰি বা ডাঙৰ ইণ্ডাষ্ট্ৰি গঢ়ি তুলিব পাৰোঁ। কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, ভিটামিন ই, ভিটামিন B6, নিয়াচিন, ফলেট, পেণ্টেনিক এচিড, কপাৰ, মেংগানিজ, মেগনেছিয়াম আদি থাকে। আৰু কঁঠালত ভিটামিন এ থকাৰ বাবে যথেষ্ট পৰিমাণে ভিটামিন এ থাকে, যিয়ে দৃষ্টিশক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে। তাৰ উপৰি হাড় শক্তিশালী কৰে। কঁঠালত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, প্ৰ'টিন থাকে, আৰু কঁঠালে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হজম শক্তি উন্নতি কৰে, আৰু বিভিন্ন ধৰণৰ থাইৰয়ডৰ সমস্যা দূৰ কৰে। কঁঠালৰ বহুতো উপকাৰিতা গুণ আছে। কঁঠালৰ বৈজ্ঞানিক নাম হৈছে হেটাৰোফাইলাছ, আৰু ই মোৰেচি গোত্ৰৰ অন্তৰ্গত। কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল। আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰালা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল। ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যত সৰ্বাধিক কঁঠাল উৎপাদন হয়। অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰতে এজোপাকৈ হ'লেও কঁঠাল গছ আছে। অসমতো প্ৰচুৰ পৰিমাণে কঁঠাল উৎপাদন হয়, আৰু এই কঁঠালৰ পৰা দুটা ইণ্ডাষ্ট্ৰি গঢ়ি তুলিব পাৰি। এটা হৈছে পাপৰৰ ইণ্ডাষ্ট্ৰি আৰু এটা হৈছে চিপছৰ ইণ্ডাষ্ট্ৰি। এটা মাত্ৰ উদাহৰণহে কঁঠাল গছ। আৰু বিভিন্ন ধৰণৰ মূল্যৱান অসমত ফল মূল আছে, আৰু বিভিন্ন ধৰণৰ মূল্যৱান গছ আছে। সেইবিলাকৰ পৰা হাজাৰ হাজাৰ ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰিব পাৰি, যাৰ দ্বাৰা আমাৰ নিবনুৱা ল'ৰাবিলাকক সংস্থাপন দিব পাৰি। আৰু কঁঠালত প্ৰচুৰ পৰিমাণে কেলৰি থাকে। কঁঠালে সৌন্দৰ্য চৰ্চাত কঁঠালৰ গুটি ব্যৱহাৰ কৰা হয়। আৰু কঁঠালৰ উপকাৰিতা হৈছে যে কঁঠালে বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে আৰু বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে। বিশ্ব কঁঠাল দিৱস 4 জুলাই তাৰিখে পালন কৰা হয়। এইকাৰণে পালন কৰা হয় যে কঁঠালৰ যিবিলাক উপকাৰিতা গুণ সেইবিলাক প্ৰচাৰ কৰিবৰ কাৰণে বিশ্ব কঁঠাল দিৱস পালন কৰা হয়। আৰু মানুহৰ স্বাস্থ্য ভাল থাকে কঁঠাল খালে, সেইকাৰণে সেইখিনি যাতে বিশ্বত প্ৰচাৰ হয় সেইবাবে। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ। পুনৰ বেলেগ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম, আৰু আজিলৈ বাই বাই।